2023 বৰ্ষত মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে তেওঁলোকৰ বাবে আহি পৰিছে এটা বিগ আপডেট। গতিকে এই আপডেটটো জনাইছে আসাম বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যনৰ পৰা এই নোটিছটো জাৰি কৰিছে তোমালোকৰ বাবে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে তেওঁলোকৰ বাবে এই নোটিছটো জাৰি কৰিছে। মই তোমালোকক এই ভিডিঅ'টোত সেই নোটিছটোৱে দেখুৱাবলৈ চেষ্টা কৰিম। আজি হৈছে 7 জুন, অৰ্থাৎ আজিয়ে তোমালোকৰ নোটিছ জাৰি কৰিছে সেবাৰ ফালৰ পৰা। গতিকে তোমালোকে ইয়াত স্ক্ৰীনত দেখিব পাৰিছা যেন তোমালোকৰ নোটিছ ইয়াত কোৱা হৈছে যেন তোমালোকে আকৌ যিসকলে নেকি মেট্ৰিকত ফেইল কৰিছে তেওঁলোকৰ বাবে তেওঁলোকে কি কৰিব পাৰিব, তেওঁলোকে আকৌ স্কুলত এডমিশ্যন হ'ব পাৰিব। গতিকে এই আপডেটটো মই তোমালোকক দেখুৱাম। তাত কি কোৱা হৈছে মই তোমালোকক সবিশেষ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে স্ক্ৰীনত চাব পাৰিছা যেন ইয়াত লিখা আছে 1 নম্বৰত চোৱা, লিখা আছে যে the candidates who failed in the HSLC examinations 2023 and desire to continue their study will be required to take re-admission in class 10 for regular classes. Then only they will be allowed to appear in subsequent examination. অর্থাৎ ইয়াত লিখা আছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC পৰীক্ষাত অৰ্থাৎ 2023 বৰ্ষত অনুষ্ঠিত হোৱা HSLC পৰীক্ষাত ফেইল কৰিছে তেওঁলোকে কি কৰিব পাৰিব, তেওঁলোকৰ পঢ়া শুনাটো যদি অব্যাহত ৰাখিব বিচাৰে তেতিয়া সিহঁতে নিয়মিত ক্লাছৰ বাবে পুনৰাই এডমিশ্যন হ'ব পাৰিব। তেতিয়া তেওঁলোকক পৰৱৰ্তী পৰীক্ষাত বহিবলৈ দিয়া হ'ব। গতিকে এইটোত 1 নম্বৰত এইটো কথাই কোৱা হৈছে যেন তেওঁলোকে পৰৱৰ্তী পৰীক্ষাত বহিবলৈ পাৰিব। আকৌ ইয়াত লিখা আছে যেন the followings are to be noted in connection with re-admission. তাৰমানে তোমাৰ ৰি-এডমিশ্যনৰ কাৰণে আকৌ এডমিশ্যন হ'বৰ বাবে ইয়াত কেইটামান নোট দিয়া হৈছে। এই নোটকেইটা তোমালোকে অনুসৰণ কৰিব লাগিব। গতিকে সেইকেইটাও চোৱা, তোমালোকে স্ক্ৰীনত চাব পাৰিছা। এতিয়া তোমালোকে দেখিব পাৰিছা যে এ নম্বৰত কি লিখা আছে চোৱা, যে candidates may take admission in the same schools from where they appeared SESLC examination 2023. If the parents' school is not in a position to offer re-admission, students may take admission in any other school within the same center from where they appeared SESLC examination 2023. অৰ্থাৎ ইয়াত কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে সেই স্কুলতে এডমিশ্যন হ'ব পাৰে য'ত নেকি তেওঁলোকে 2023 বৰ্ষৰ পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে 2023 বৰ্ষত অনুষ্ঠিত হোৱা পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। যদি আৰু ইয়াত কোৱা হৈছে যেন যদি অভিভাৱকসকলে স্কুলত পুনৰাই ভৰ্তি হ'বলৈ নিদিয়ে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব যে যি কেন্দ্ৰৰ পৰা HSLC পৰীক্ষাত দিছিল ঠিক একেখন কেন্দ্ৰতে থকা যিকোনো স্কুলতে এডমিশ্যন হ'ব পাৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত 5টামান নোটছ দিয়া হৈছে। গতিকে তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়িব পাৰা। আৰু আজি যিহেতু ভিডিঅ'টো দীঘল হৈ গৈছে গতিকে আজি ইমানতে সমাপ্ত কৰিলোঁ। গতিকে তোমালোকে যদি পাৰা তেতিয়াহ'লে মোৰ চেনেলটো অকণ ছাবস্ক্ৰাইব কৰি দিবা, পাৰিলে লাইক কৰি দিবা আৰু কমেণ্ট বক্সত জনাবা যে তোমালোকৰ কেনেকুৱা হ'ল।